প্ৰশ্ন সমাধান কৰিবলৈ আমি জানিব লাগিব অৰ্ধগোলকৰ আয়তন আৰু গোলকৰ আয়তনৰ সূত্ৰ। অৰ্ধগোলকৰ আয়তনৰ সূত্ৰ হৈছে 2/3 পাই আৰ কিউব আৰু গোলকৰ আয়তনৰ সূত্ৰ হৈছে 4/3 পাই আৰ কিউব। কিন্তু ইয়াতে আৰ আমি ল'ব নোৱাৰিম যিহেতুকে ব্যাস দিয়া আছে ডি, গতিকে ব্যাসাৰ্ধ হৈ যাব d/2। কিয়? কাৰণ ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা। এতিয়া অৰ্ধগোলকৰ আয়তন কি হ'ব? 2/3 পাই আৰ কিউবৰ ঠাইত এতিয়া বহিব d/2 হোল কিউব, যিহেতুকে ইয়াতে ব্যাসাৰ্ধ d/2। এতিয়া কেলকুলেশ্যন কৰিলে আমি পাম পাই d কিউব বাই 12। ঠিক তেনেদৰে গোলকৰ আয়তনৰ সূত্ৰত বহাব লাগিব 4/3 পাই আৰু আৰ কিউবৰ ঠাইত d/2 হোল কিউব। এইটো কেলকুলেশ্যন কৰিলে আমি পাম পাই ডি কিউব বাই 6। এতিয়া যিহেতু অৰ্ধগোলক আৰু গোলকৰ আয়তন বুলি কৈছে, গতিকে অৰ্ধগোলকটো আমি প্ৰথমত লিখিম, যিটো হৈছে পাই ডি কিউব বাই 12 আৰু গোলকৰ আয়তন অনুপাত দিছেতো, গতিকে ডিভাইডেড চাইনটো দিব পাৰিম আৰু ইয়াতে লিখিম আমি পাই ডি কিউব বাই 6। মই কিয় ডিভাইডেড চাইন দিছোঁ? কাৰণ কাৰোবাৰ কোনোবাৰ সেইটো প্ৰব্লেম থাকিব পাৰে কেলকুলেশ্যনত, সেইকাৰণে। কিন্তু আমি সকলোৱে জানো যে এইটো যদি মাল্টিপ্লাই কৰি দিওঁ, পূৰণ কৰি দিওঁ, তেতিয়াহ'লে তাৰে ওলোটাটো লিখিব লাগে, তেতিয়া সহজ হৈ যায়। সেইকাৰণে মই ডিভাইড চাইনটো দিছোঁ, অনুপাত চাইনটো নাই দিয়া। এতিয়া তুমি পাই যাবা 1/2। 1/2 মানে হৈছে 1:2। কিন্তু ইয়াতে চোৱাচোন 6:12 আছে, এইটো মই ইয়াতে লিখি লৈছোঁ। গতিকে এইটো যদি তুমি হেৰি কৰি দিয়া, হৰণ কৰি দিয়া, তেতিয়াহ'লে তুমি পাবা 1:2। গতিকে ছেকেণ্ডটো ৰাইট